নিপুতকৈ ভয়ংকৰ পৰিৱেশ হ'ব পাৰে ধেমাজি লখিমপুৰ মাজুলী জিলাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়ংকৰ দৃশ্য অৰুণাচল আৰু অসমত দি থকা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে সোৱণশিৰি নদী ইতিমধ্যে NSPCয়ে সতৰ্কতা জাৰি কৰি বন্ধ ৰাখিছে নিৰ্মাণৰ কাম গেৰুকামুখৰ অতি থুনুকা পাহাৰৰ 2000 মেগাৱাট শক্তি সম্পন্ন এই বৃহৎ নদী বান্ধক লৈ এতিয়া আতংকিত সোৱণশিৰিৰ দাঁতি কাষৰীয়া ৰাইজ ইতিমধ্যে NSPCয়ে 3খন গেট খুলি দিওঁতেই এই ভয়ংকৰ পানী 9খনকৈ গেট খুলি দিয়াৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে চলিত মাহত 750 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য আছিল NSPC গেৰুকামুখ পাহাৰৰ খুপাৰে এটা বৃহৎ অংশ ভূমিস্খলনত খহি পৰে আৰু প্ৰকল্পস্থলীত জলপ্ৰলয়ৰ সৃষ্টি হৈছে দল সংগঠনৰ প্ৰতিবাদক আওকাণ কৰা NSPCয়ে কিন্তু ৰুষ্ট প্ৰকৃতিৰ ওচৰত হাৰ মানিছে NSPCৰ মূল বান্ধৰ পৰা হুৰাহুৰে নামি আহিছে পানীৰ ঢল যোৱাকালি ধেমাজি প্ৰশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ জাননী জাৰি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট জনাই বাৰ্তা